সো হেল্ল' গাইছ মই আহি গৈছোঁ ইয়াত আৰু আজি আপোনালোকক দেখাম মই ৰাতিৰ ভিউ দেখাম আজি আপোনালোকে চাওক আৰামছে মই দেখাই আছোঁ লাহে লাহে আৰু লগতে আহিছে মানে মই প্ৰমোদ বড়ো ছাৰ আহিছে আৰু বহুত MLA মিষ্টাৰ MLA আহিছে বহুত আপোনালোকে দেখাই আছে গাইছ মানে চকুটো নষ্ট কৰি পেলাব চকু একদম যে লাই মানে একদম ডাইৰেক্ট এই চকুতে পৰে হেই এনেকুৱা হ'লে চকুটো নষ্ট হৈ আহি ডাইৰেক্ট ফ'কাছটো মানে চকুতে পৰে আৰু ইয়াতে আছে MLA ছাৰ সেই তাতে আছে MLA ছাৰ আপোনালোকে দেখাইছোঁ এই তাতে বহি আছে বহুত এইটো ভিউৰ কাৰণে আজি চাব আহিছোঁ পূৰা ৰাতিত মই আৰু মোৰ লগতে আছে এজন ফলা তো তাৰপিছত ইয়াতে পূৰা একদম পূৰা মজা লাগি গৈছে আৰু চব কেমেৰামেন ভাই বহুত অলপমান ওচৰত যাই আছোঁ আকৌ লাহে লাহে আমাদের মধ্যে প্রাক্তন বিধায়ক মাননীয় আচলতে গাইছ মই চাবলৈ আহিছোঁ মানে এই টুইন টাৱাৰটো মালয়েছিয়াৰ টুইন টাৱাৰটো তো আমাৰ অসমত ৰাতিৰ ভিউটো কেনেকুৱা হয় তো আপোনালোক সেইটো দেখাই আছোঁ আৰু এই আমাৰ আগত য'ত ভোজ কালিবা হৈছিল তাতে শিৱ মন্দিৰ ভিউটো চাবলৈ আহিছোঁ ৰাতিৰ ভিউটো তো এইবিলাক লাইট মজা লাগে ভাই তো কেনেকৈ কৰি লৰিব আপোনালোকে চাওক এই চাওক অকলে প্ৰমোদ বড়ো এতিয়াই মানে অপেনিং কৰি গ'ল দৰ্শনটো কৰাই দিলোঁ এতিয়া হ'ব নাচ গান এইবিলাক মানে এই ভাজনাৰ লগত মানে কানেক্ট আছে এতিয়া যাই আছোঁ ডাইৰেক্ট যাই আছোঁ এতিয়া মানে শিৱ মন্দিৰত কোনো MLA কাৰণে পাতিছে কিন্তু আমি চাইকেল লৈ যাই আছোঁ ভাই চাইকেল লৈ ব্লগ কৰা বহুত মজা ফাইনেলি গাইছ আহি গ'লোঁ মই কি ক'ম আৰু অলপমান ওচৰতে অলপ ভালকৈ চাই আহোঁ ৰাতিৰ ভিউটো খুব ভাল লাগিছে এইটো 8 লাখ টকাৰ বাজেট হয় ইয়াতে মানে আমাৰ পুৰা লক্ষ্মী মেলাৰ দৰে হৈ গৈছে আমাৰ ইয়াতে মানে দুৰ্গা পূজাটো তো খুব ভাল লাগিছে আৰু ইয়াতে কি পেণ্ডেল বনাইছে অলপমান চাই আহোঁ আমাৰ মানে বিদ্যাপীঠ ফিল্ডটো মাই গড এইটো কি তাজমহল না তাজ হোটেল হা গাইছ আপোনালোকে কওকচোন কমেণ্ট কৰি তাজমহল না তাজ হোটেল চ' ফাইনেলি গাইজ আমি চাইটেন কৰি আমাৰ যিটো মানে একদম মানে সেই সৰুৰ পৰা একদম তাতে সেই মানে দৌৰা দৌৰি কৰি আছিলোঁ এইখিনি ঠাই পূৰা একদম লাইটেৰে বাহাদুৰটো বেছি দেখা পাই আছিলোঁ মানে ইফালে এটা ৰাস্তা না আৰু ইফালে এটা ৰাস্তা তো সেইকাৰণে মানে অলপমান হৈছে আৰু প্লাষ্টিনৰ হেল্ল' গাইজ যদি নতুন আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব থেংক ইউ